প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পৰীক্ষা পে চৰ্চা কাৰ্যসূচীটো আৰম্ভ কৰিছিলে। ই বহুত সৃষ্টিশীল আৰু বহুত শৈক্ষিক এটা ইনোভেটিভ, ক্ৰিয়েটিভ এণ্ড এডুকেটিভ প্ৰগ্ৰাম। আৰু ইয়াৰ যি অষ্টম সংস্কৰণ আজি মই তামোলপুৰত ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এই কাৰ্যসূচী মই শুনো, ইয়াক প্ৰত্যক্ষ কৰোঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগত খুব সুন্দৰভাৱে তেওঁ মত বিনিময় কৰি পৰীক্ষা বা ছাত্ৰ জীৱনৰ বাবে প্ৰয়োজন হোৱা বহুখিনি মূল্যৱান পৰামৰ্শ উপদেশ আগবঢ়াইছে। আৰু এইটো পূৰ্বে কোনো ডাঙৰ অডিটৰিয়ামত হৈছিল, এইবাৰ এখন মুকলি পাৰ্কত খুব অভিনৱভাৱে নতুন ধৰণে তেওঁ উপস্থাপন কৰিছে। খুবেই ভাল হৈছে। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ, যিসকলে গোটেই কথাখিনি বুজি পোৱা নাই, পৰীক্ষা পে চৰ্চা ইউটিউবত উপলব্ধ থাকিব, বেলেগ চেনেলটো উপলব্ধ থাকিব। চ' ইয়াক যাতে পিছত হ'লেও নিজে চাই শিকিবলৈ যত্ন কৰে। যি 10খন কলেজ বিটিআৰে তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰিছে, তাৰ তেওঁলোকৰ দৰমহাৰ পইচা গ্ৰান্টিন এইড হিচাপে BTC লৈ অসম চৰকাৰে প্ৰদান কৰিছে আৰু এইটো কৰি থাকিব। বাকী এখন কেবিনেট ছাব কমিটি গঠন কৰি দিছে প্ৰভিন্সিয়েলাইজেশ্যন সম্পৰ্কীয় বিষয়সমূহ পৰীক্ষা কৰি চাবৰ কাৰণে। কমিটিয়ে যি ৰিপৰ্ট দিব তাৰ ওপৰত বিধানসভাত আইন আহিব। ছাৰ, 4 বছৰ আগতে আগৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমান মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী থকাত তামোলপুৰত এখন মডেল কলেজ দিছিল, কিন্তু কলেজখন আজিলৈ হোৱা নাই। কলেজখনৰ নিৰ্মাণ হৈ আছে আৰু ছাৰ কি হৈছে আমাৰ তামোলপুৰ নহয়, নিশ্চিতভাৱে যেতিয়া কলেজখন আৰম্ভ কৰিবলৈ দিয়ক। ইয়াত যদি ছায়েন্স নাই, এই মডেল ডিগ্ৰী কলেজখন যেতিয়া আৰম্ভ কৰিম, ইয়াতে আমি ছায়েন্স দিয়ে আৰম্ভ কৰিম। এনে ছাৰ ভৱিষ্যতো নাই আমাৰ তামোলপুৰত যিখন এই দুখন কলেজ অসমত আছে, আৰু অসমত এনেকুৱা এটা পৰিস্থিতি আছে, আমাৰ ছায়েন্সত যিমান আসন আছে গোটেইখিনি ফিলাপেই নহয়, সম্পূৰ্ণ চেচুৰেট নহয়। গতিকে বিষয়টো আমি তামোলপুৰত, গুৰেশ্বৰত এনেকৈ নাচাই পেলাই যদি অসম ভিত্তি হিচাপে চাওঁ, অসমত পৰ্যাপ্ত পৰিমাণৰ ছায়েন্স কলেজ আছে। তামোলপুৰ এটা বিধানসভা সমষ্টি, আগৰ বিধানসভা সমষ্টি বা এতিয়া তামোলপুৰ জিলাখনত ছায়েন্স কলেজ নাই। তো চৰকাৰে এইটো খুব যোগাত্মকভাৱে বিবেচনা কৰিব।